হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আহকচোন কেইটামান মহৎলোকৰ বাণীৰে আজিৰ দিনটো আৰম্ভ কৰোঁ। প্ৰত্যেক মানুহৰ জীৱনৰ লগত কিছুমান কাহিনী জড়িত হৈ থাকে। আমাৰ জীৱনটো একোটা কাহিনী। জীয়াই থাকিবলৈ সকলোৱে অলপ হ'লেও সুখ আৰু শান্তি বিচাৰে। সুখ প্ৰাপ্তিৰ বাবে সকলোৱে সৰ্বোচ্চ চেষ্টা কৰি এই পৃথিৱীত দিন অতিবাহিত কৰিছে। সকলোৱে কষ্ট কৰিছে, কিন্তু তাৰ মাজতে কিছুমানে আনৰ বেয়া কৰি নিজৰ সুখলৈ চিন্তা কৰি দুকৰ্ম কৰি পাপৰ সমভাগী হৈছে। কিন্তু এই পাপনো কি? জীৱনটো যদি ভালদৰে উদযাপন কৰিব বিচাৰে, আমি নিজৰ মনটো বুজাই পৰাই লৈ সুখী হ'ব পাৰোঁ। কিন্তু সেইটো সহজ নহয়। মানুহ পৰিস্থিতিৰ দাস। যি কি নহওক, পৃথিৱীত যদি সকলো ভালেই হ'লহেঁতেন, তেনেহ'লে ইয়াত কোনো বেয়া মানুহ নাথাকিলহেঁতেন। আৰু আমি যদি আনৰ ভাল চিন্তা কৰোঁ, তেনেহ'লে এদিন আপোনাৰ লগতো ভাল হ'ব। একো নাই, এতিয়া আমি কেইটামান মহৎলোকৰ বাণী শুনি লওঁ আহক। পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানেই গংগা স্নান নকৰা কিয়, গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে, মানসিকতা নহয়। কথাষাৰ কৈছিল চাণক্য। পৰক আপোন কৰিবলৈ প্ৰতিভাৰ প্ৰয়োজন, এই কথাষাৰ কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। হয়, কোনোবাই যদি আপোনাক ভাল নাপায়, তেনেহ'লে সেইটো তেওঁৰ দোষ নহয়, তেওঁৰ সেই প্ৰতিভাটোৱে নাই। আৰু আপুনি চিন্তা নকৰিব যে তেওঁ আপোনাক বেয়া পায়। এই প্ৰতিভা সকলোৰে ওচৰত নাথাকে। যদি আপুনি কাৰোবাক সহজতে আপোন কৰি ল'ব পাৰিছে, তেনেহ'লে আপুনি সেই প্ৰতিভাৰ অধিকাৰী। সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা। যদি তুমি সঁচাকৈয়ে সফল হ'ব বিচাৰিছা, তেন্তে খন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা। দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে। কথাষাৰ কৈছিল ডেভিড ফ্ৰষ্ট। অৰ্থাৎ নিজে ভাল পোৱা কামটো কৰা আৰু নিজৰ ওপৰত বিশ্বাস ৰাখা, এদিন নিশ্চয় সফল হ'ব পাৰিবা। সময়েই হ'ল মানুহৰ আটাইতকৈ মূল্যৱান সম্পদ, কাৰণ সময় এবাৰ গ'লে কেতিয়াও ঘূৰি নাহে। কথাষাৰ কৈছিল টমাছ আলভা এডিছন। সেয়ে সময় থাকোঁতে নিজৰ ভাল লগা কামবিলাক কৰি যাওক আৰু সুখী হৈ থাকক। আজিলৈ সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাই বাই।